ভিডিওটো চোৱাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই ভিতৰলৈ সোমাই আহক কৃষ্ণ ও আহিলে কৃষ্ণ দে পিছে ভিডিওটো আৰম্ভ কৰাৰ আগত এটা বিশেষ ভিডিওৰ কিছু দৃশ্যাংশ চাই লওঁ তাৰ পাছতে আমি ভিডিওটো উৰাই যাম নহয় চলাই যাম देखिए करते हैं मोहब्बत इनसे सपोर्ट करेंगे लेकिन मोहब्बत टू वे होती है सर मोहब्बत दो जगह से चलती है ऐसे मोहब्बत नहीं चलती 119 तक एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी 119 पे इतनी अच्छी पार्टनरशिप चल रही हो भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আপুনি মই প্ৰত্যেকেইটো ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁ ছ'চিয়েল মিডিয়াত এইজন যুৱকক নেদেখা মানুহ কোন আছে হে আৰু বিশেষভাৱে কিছুমান মিমত এই বিখ্যাত ভিডিঅ'টোৰ কিছু দৃশ্যাংশ কিছু বিশেষ দৃশ্যাংশ ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল চাগে মই সেই গানটো গোৱা আৰু সেই গানটোৰ পৰা মই সদায় মুক্তি বিচাৰিছোঁ জীৱনটোৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা কাৰো লগত বিশ্বাসঘাতকতা নহওক One long angry line later. ভালকৈ ইলেকশ্যন একেবাৰে কাম আকৌ এবাৰ বিজেপি চৰকাৰ বুলি কৈছোঁ আৰু মইতো দিবলৈ আছোঁ আকৌ এবাৰ মোদী চৰকাৰ গানটো মই জানো আকৌ এবাৰ মোদী চৰকাৰ এবাৰ কৈছোঁ এইটো আকৌ এবাৰ বিজেপি চৰকাৰ আকৌ এবাৰ মোদী एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी 119 पे इतनी अच्छी पार्टनरशिप चल रही हो भाई मारो मुझे मारो এতিয়া আহোঁ মূল কথাটোলৈ বপুৰা কিন্তু কম বস্তু নহয় মাত্ৰ এটা ভিডিঅ'ৰ যোগেদি সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এইজন কিন্তু কম বস্তু নহয় এওঁৰ বিষয়ে আহক ডিটেইলছত কিছু কথা পাতোঁ পিছে তাৰ আগত যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো কৈ দিয়ক আৰু লগতে ছাইডত থকা টিলিঙাটো একো মাৰি থৈ আহিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে যাতে সকলোতকৈ আগত পাই যাব পাৰে যুৱকজনৰ নাম মুমিন সাকিব 3 নৱেম্বৰ 1994 চনত পাকিস্তানৰ লাহোৰ চহৰত জন্ম হৈছিল মুমিন সাকিবৰ বৰ্তমান তেখেত লণ্ডনৰ বাসিন্দা লগতে এজন দুৰন্ত ক্ৰিকেট অনুৰাগী 2017 চনৰ কথা চেম্পিয়ন ট্ৰফিৰ এখন খেলত পাকিস্তানে ভাৰতৰ বিপক্ষে 180 ৰানত বিজয় সাব্যস্ত কৰিছিল আৰু প্ৰতিক্ৰিয়াত মুমিন সাকিবে আপলোড কৰিছিল এটা ভিডিঅ' আৰু চৰ্চালৈ আহিছিল মুমিন से आंसू निकल रहे थे मेरे अंदर के ऐसा तोहफा 14 अगस्त वाले दिन दिल रो रहा है मेरा ये मेरा पाकिस्तान है सब मिलके बोलो पाकिस्तान जिंदाबाद हम जीतेंगे हमेशा जीते हैं যিহেতু তেখেতৰ প্ৰকাশভংগী বা প্ৰতিক্ৰিয়া বেলেগতছে কিছু সুকীয়া সেইবাবে ক্ৰিকেট অনুৰাগীসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল মুমিনে আৰু ক্ৰিকেট অনুৰাগীসকলেও তেখেতৰ ভিডিঅ'সমূহত পাইছিল আমোদৰ খোৰাক পিছে সদায়তো দিন একে নাযায় দিয়কচোন আহিল 2019 চন ক্ৰিকেটৰ বিশ্বকাপ সেইবাৰ আকৌ বৰ বেয়াকৈ মুখ ঠেকেচা খালে পাকিস্তানে ভাৰতৰ হাতত 89 ৰানত পৰাস্ত পাকিস্তান লগে মুমিনৰ আকৌ প্ৰতিক্ৰিয়া आज मैच हारा पाकिस्तान आप बहुत अफसोस से लग रहे हैं क्या कहना चाहेंगे सर ये जिस मुल्क में इतने मसले हो इकोनॉमी स्ट्रगल कर रही हो लोगों को रोटी पानी का मसला हो उस मुल्क में जब आपको छोटी खुशियों की चीजें होती हैं उनमें से क्रिकेट एक है और इन्होंने आज इनकी वो क्रिकेट की खुशी ली कसम वाली बात मैं आपको बताऊं मुझे पता चला कल रात ये लोग बर्गर खाते रहे हैं कल रात ये लोग पिज़्ज़े खाते रहे हैं इन्होंने क्रिकेट छुड़ाओ तो दंगल लड़वाओ इनसे को दंगल लड़े मतलब कोई फिटनेस कोई कुछ नहीं यहाँ पे हम लोग इनसे इतनी उम्मीदें बना के बैठे हैं तो इन्होंने बर्गर खवाओ इन्होंने लैके चलो लाहौर उत्थे पराठे खवाओ कढ़ाइयां खवाओ इन्होंने टेढ़े वड्डे कराओ 119 तक एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी 119 पे इतनी अच्छी पार्टनरशिप चल रही हो भाई मारो मुझे मारो এইবাৰ পাছে বেছিকৈ পপুলাৰ হৈ উঠিল মুমিন ইণ্টাৰনেটত হাজাৰ লাখ ভিডিঅ' আহে ভাইৰেল হয় আৰু পুনৰ ধান খেৰৰ জুইৰ দৰে নাইকিয়া হৈ যায় ইয়াৰ মুখ্য কাৰণটো হৈছে যিসকল পাৰফৰ্মাৰ থাকে বা যিসকলৰ ব্যক্তিক কেন্দ্ৰ কৰি সেই ভিডিঅ'টো নিৰ্মাণ কৰা হয় প্ৰস্তুত কৰা হয় তেওঁলোকৰ নিজস্ব ব্যক্তিত্বৰ অভাৱ কিন্তু মুমিন সাকিবৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম মুমিন সাকিব কিন্তু অকল এজন ভাইৰেল বয়ে নহয় তেওঁৰ আছে বিশেষ ব্যক্তিত্ব বিশেষভাৱে ক'বলৈ গ'লে তেওঁ এজন সুতাৰ্কিক তাৰ লগতে তেখেত এজন অভিনেতা আৰু বিশ্বৰ ছাত্ৰ ৰাজনীতিত মুমিন সাকিব হৈছে এটা উজলা নক্ষত্ৰ
ছাত্ৰ ৰাজনীতিৰ এক উজ্জ্বলতম নক্ষত্ৰ বুলি তেখেতক এইভাবে আমি ক'বলৈ বিচাৰিছোঁ যে তেখেতৰ নামত আছে এক বিশেষ ৰেকৰ্ড কাৰণ তেখেতে যিখন কলেজৰ পৰা গ্ৰেজুৱেট কৰিবলৈ গৈছিলে অৰ্থাৎ সেইখন কলেজৰ নাম আছিলে কিংছ কলেজ অফ লণ্ডন কিংছ কলেজ অফ লণ্ডনৰ 2017 চনৰ ষ্টুডেণ্ট ইউনিয়ন ইলেকশ্যনৰ তেখেতে নিজকে প্ৰেছিডেণ্ট পদত অধিষ্ঠিত কৰিবলৈ সক্ষম হয় আৰু 144 বছৰীয়া এই কলেজখনৰ যদি আমি ইতিহাস খুচৰি চাওঁ তেতিয়াহ'লে সেইখন কলেজৰ অনা ইউৰোপীয় অৰ্থাৎ নন ইউৰোপিয়ান তেখেতেই আছিলে প্ৰথমজন প্ৰেছিডেণ্ট ছাত্ৰ ৰাজনীতিত জড়িত থকা সময়ছোৱাত সাকিবে বিভিন্ন ধৰণৰ সামাজিক আৰু ৰাজনৈতিক বিষয়ত তেখেতে মন্তব্য দি আহিছে উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ যে 2019 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তেখেতে তেখেতৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম প্ৰফাইলত এটা বিশেষ ভিডিঅ' আপলোড কৰিছিল সেই ভিডিঅ'টোৰ যোগেদি তেখেতে পাকিস্তান চৰকাৰক সেই সময়ত ভাৰতবৰ্ষৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধনক মুক্তিৰ বাবে তেখেতে পাকিস্তান চৰকাৰক নিবেদন জনাইছিল আৰু সেই বিশেষ তেখেতে এটা বাৰ্তা দি কৈছিলে যে পাকিস্তান চৰকাৰে বিশ্বক প্ৰেমৰ নিদৰ্শন দেখুৱাটো অতিশয় জৰুৰী হৈ পৰিছে Video early in the morning when the news came out of the Indian Air Force pilot getting captured by the Pakistani army, and I said that we should treat him with respect, we should treat him with kindness, because this is what our religion teaches us, this is who we are as a nation. And now I'd say that let's release him with some dignity, again with respect, as a gesture of taking one step towards peace. যাৰ বাবে তেখেতে ঘৰুৱা ৰাষ্ট্ৰখনত বিভিন্ন ধৰণৰ সমালোচনাৰ বলি হৈছিলে অৱশ্যে এইটো নহয় যে সকলোৱে তেখেতক বেয়াভাৱে সমালোচনা কৰিছিলে সেইটো কথা নহয় বহুতে তেখেতৰ বক্তব্যৰ সমৰ্থনো আগবঢ়াইছিলে গতিকে তেখেতে সেইটো এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছিলে তো আগলৈ এজন ভাইৰেল যুৱকে কেনেকুৱা ধৰণৰ আমাক ভাইৰেল আমোদজনক ভিডিঅ' আগলৈ দি থাকিবলৈ সক্ষম হয় এইটো হ'ব লক্ষণীয় বিষয়বস্তু তো আজিলৈ ইমানটা সামৰিছোঁ ছাবস্ক্ৰাইব কৰাই নাই মানে ছাবস্ক্ৰাইব কৰাই নাই ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কৈ দিয়ক আৰু লগতে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু যিসকল আপোনালোকৰ বন্ধুবৰ্গ আছে তেওঁলোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ইমানটা সামৰিছোঁ জয় অসম Like